জনাইছোঁ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া আমি যাবলৈ ওলাইছোঁ, অকণমান ফুৰিবলৈ যাবলৈ ওলাইছোঁ। ৰিয়ানক মানে ক'তো নিয়াও হোৱা নাই নে, গুৱাহাটীৰ ফালে যাম। ক'লৈ যাওঁ কি কৰোঁ আপোনালোকক ভিডিঅ'বোৰ দেখুৱাই যাম, ভিডিঅ'টো চাই যাব। আৰু মানে আমি ঘৰৰ মানুহকেইটাই যাম আৰু দিগন্ত, ৰিয়ানৰ দেউতাক আৰু মই। ৰিয়ান দেউতাকো নিম বুলি ভাবিছিলোঁ, কিন্তু দেউতাৰ কঁকালৰ বিষ হৈ আছে, সেইবাবে তেখেত যাব নোৱাৰে। আমিকেইটাই যাম আৰু চাই যাব ভিডিঅ'টো। এতিয়া ছায়েন্স মিউজিয়ামত সোমাব ওলাইছোঁ প্ৰথমতে। 이거 3D 무비, 3D.
চাৰিওফালে ঘৰ হয় ন চিন্তা হ'বা সেনেকৈ চলো চলো জুম যায়গা সঁচাকৈ যেনে মানুহ কাম কৰিছে এনেকুৱা নালাগে নহ'ব ভুই খাই গৈছ নে এই কি ওলাই গ'লোঁ আৰু আমি ন এইখিনি কিতাপত এই পঢ়ি থাকা নাই তুমি জানিব চেষ্টা কৰা কথাবিলাক যোৱা এইবিলাক পঢ়ি আছা ন তুমি আসলে কেনেকৈ হ'ব ভিডিঅ' আছে अभी डीप नहीं आया মাছ চোৱা মাছ সঁচা
সৰু চলিৰে জাগা ন সৰু চলিৰে এনজয় কৰা জাগা কিন্তু কি ধুনীয়া মাছ असली है जो शीतल थोड़ी सी थे नो कांदुली मास কিছু এঞ্জেল মাছ আৰু বোকা মাছ ফুলখিনি কি মজা লাগছি ফুল চিংবে মানা করবুয়ে সবে চিংবো বল বল যাও আমি ইয়াৰ পৰা আৰু বল আৰু এণ্ড এইটো ভিডিঅ' ইমানতে এণ্ড কৰোঁ আৰু নেক্সট আপোনালোকে দেখা পাব আমি চিৰাখানালৈ যোৱা আৰু ইমানখিনিলৈকে যে চালে ভিডিঅ'টো বহুত ধন্যবাদ নেক্সট ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ।